Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 17 তৰা আৰু সৌৰজগত। আজি ভিডিঅ'ত আমি জানিম সপ্তম বাৰ্ষিমণ্ডলৰ সহায়ত ধ্ৰুৱ তৰাৰ অৱস্থান কেনেকৈ নিৰ্ণয় কৰিব পৰা যায়। সপ্তৰ্ষিমণ্ডল হৈছে কি এটা তাৰকাপুঞ্জ, এটা তৰাৰ থোপ। হেতুৰ দ্বাৰা আমি যিটো আমাৰ ধ্ৰুৱ তৰা আছে, ধ্ৰুৱ তৰা যিটো তৰা লৰচৰ নকৰে, ৰাইট। আমি এটা ক্ৰিয়াকলাপ কৰি চাইছিলোঁ যে ছাতিৰ যিটো দণ্ড থাকে, সেইটো অংশত যিখিনি অংশ থাকে, সেইটো অংশ কেতিয়াও লৰচৰ নহয়, বাকী অংশসমূহ লৰচৰ হ'ব পাৰে। ধ্ৰুৱ তৰাও এনেকুৱা হয় যে যিটো পৃথিৱীৰ একেবাৰে অক্ষত অৱস্থিত হয় ধ্ৰুৱ তৰা, যাৰ কাৰণে ইয়াক আমি লৰচৰ কৰা দেখিবলৈ নাপাওঁ। গতিকে সেই ধ্ৰুৱ তৰাটো ক'ত আছে সেইটো অৱস্থান আমি সপ্তবাৰ্ষিমণ্ডলৰ সহায়ত চাব পাৰোঁ, জানিব পাৰোঁ। তাৰ কাৰণে আমি ইয়াতে এটা ক্ৰিয়াকলাপ চাম। এই ক্ৰিয়াকলাপ যোৱাকালি চন্দ্ৰবিহীন পৰিষ্কাৰ ৰাতি 9 বজাত কৰিব লাগে। গৰমৰ দিনত যেতিয়া চন্দ্ৰ নাথাকে তেনেকুৱা সময়ত 9 বজাত কৰিব লাগে। আকাশৰ উত্তৰ দিশলৈ দৃষ্টি নিক্ষেপ কৰা আৰু সপ্তৰ্ষিমণ্ডল চিনাক্ত কৰা। এই ক্ষেত্ৰত তুমি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় ল'ব পাৰা। সপ্তৰ্ষিমণ্ডল যিটো আছে, সপ্তৰ্ষিমণ্ডল যিটো তাৰকাপুঞ্জ আছে, সেইটো তাৰকাপুঞ্জ যোৱাকালি 9 বজামানত আকাশত দেখিবলৈ পোৱা যায়। সেইটো সময়ত এইটো ক্ৰিয়াকলাপ কৰিব লাগিব। ঘৰৰ ডাঙৰ মানুহৰ সহায় লৈ পেলাই সেই যিটো সপ্তৰ্ষিমণ্ডল কোনটো স্থানত আছে সেইটো প্ৰথমতে চিনাক্ত কৰা। এইবাৰ কি কৰা, সপ্তৰ্ষিমণ্ডলৰ শেষৰ ফালে থকা তৰা দুটা লক্ষ্য কৰা। সপ্তৰ্ষিমণ্ডলত 7টা তৰা থাকে, তাৰে যিটো শেষৰ ফালে দুটা তৰা আছে, সেই দুটা তৰা এইবাৰ চিনাক্ত কৰা আৰু চিত্ৰত দেখুওৱা ধৰণে এই তৰা দুটাৰ মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰা। দুটা তৰা কল্পনা কৰি ইয়াৰ মাজত এটা সৰল ৰেখা কল্পনা কৰা আৰু এই কাল্পনিক ৰেখাডালক উত্তৰ দিশলৈ আগবঢ়াই দিয়া। তৰা দুটাৰ মাজৰ দূৰত্ব প্ৰায় 5 গুণ হয় আৰু এই ৰেখাডালে আন এটা তৰা পাবগৈ যিটো বেছি উজ্জ্বল নহয়, আৰু এইটোৱে হৈছে ধ্ৰুৱ তৰা। এয়া দুটা তৰা তোমালোকে চালা, তাৰ মাজত এটা কি কৰা, এটা আঁচটানা এটা ৰেখা কল্পনা কৰি লোৱা আৰু সেইটো তোমাৰ পৰা যিটো উত্তৰ দিশ আছে, উত্তৰ দিশৰ পিনে আগবঢ়াই দিয়া। আগবঢ়াই দিয়াৰ পিছত এটা স্থানত গৈ পেলাই ই এটা তৰা পাব, যিটো তৰা কম উজ্জ্বল হয় আৰু সেইটো তৰাই হৈছে আমাৰ ধ্ৰুৱ তৰা। কিছু সময়ৰ বাবে ধ্ৰুৱ তৰাটো নিৰীক্ষণ কৰা আৰু এতিয়া ধ্ৰুৱ তৰাটো যে পালা সেইটো চাই থাকা। মন কৰিবা যে অন্য তৰাবোৰ পূবৰ পৰা পশ্চিমলৈ গতি কৰি আছে, যদিও যিটো ধ্ৰুৱ তৰা আছে, ধ্ৰুৱ তৰাটো একেটা স্থানতে আছে আৰু ইয়াৰ কোনো ধৰণৰ স্থান পৰিৱৰ্তন হোৱা নাই। ছাপোজ আমি ধৰি লৈছোঁ যে ইয়াতে আছে আমাৰ সপ্তম বৰ্ষী তাৰকাপুঞ্জটো আছে ক'ত, ইয়াতে আছে, ৰাইট, ইয়াতে আছে। ইয়াৰ পৰা আমি যদি এটা যদি ৰেখা এনেদৰে আঁকো আৰু সেইটো ৰেখা যদি বঢ়াই গৈ থাকোঁ, তেতিয়াহ'লে ইয়াতে এটা তৰা আছে যিটো কম উজ্জ্বল হয় আৰু এইটো তৰা এইখিনি স্থানতে থাকে, সেইটোৱে হৈছে কি ধ্ৰুৱ তৰা। চিত্ৰ ধ্ৰুৱ তৰাৰ অৱস্থান। এতিয়া ইয়াতে আৰু এটা ক্ৰিয়াকলাপ দিছে। যোৱাকালি ৰাতি সপ্তবৰ্ষিমণ্ডলক 2-3 ঘণ্টাৰ মূৰে মূৰে 3-4 বাৰমান নিৰীক্ষণ কৰা। তদুপৰি প্ৰত্যেকবাৰ ধ্ৰুৱ তৰাৰ অৱস্থানো নিৰ্ণয় কৰা। সপ্তৰ্ষিমণ্ডল পূবৰ পৰা পশ্চিমলৈ গৈ থকা যেন লাগেনে আৰু ই ধ্ৰুৱ তৰাক প্ৰদক্ষিণ কৰি থকা যেন লাগেনে? তাৰমানে কি হ'ব যে তুমি যোৱাকালি কি কৰা, ধ্ৰুৱ তৰা আৰু আগৰ ক্ৰিয়াকলাপটোৰ দ্বাৰা ধ্ৰুৱ তৰাটোক চিনাক্ত কৰা। চিনাক্ত কৰি পেলাই 2-3 বাৰমান অলপ পিছে পিছে গৈ পেলাই আকাশৰ পিনে চোৱা। যেতিয়া চাবা তেতিয়া দেখিবা যিটো ধ্ৰুৱ তৰা আছে সেইটো একেটা স্থানতে আছে, কিন্তু যিটো সপ্তৰ্ষিমণ্ডল আছে সেইটোৰ অৱস্থান কি হৈ আছে, পৰিৱৰ্তন হৈ আছে, অৰ্থাৎ ই পূবৰ পৰা পশ্চিমলৈ গৈ আছে। আৰু এনে ক্ষেত্ৰত এনেকুৱা দেখিবলৈ পোৱা যায় যে যিটো ধ্ৰুৱ তৰা আছে ইয়াৰ চাৰিওপিনে যেন সপ্তৰ্ষিমণ্ডলটো প্ৰদক্ষিণ কৰি আছে, যেনেকুৱা পৃথিৱী সূৰ্যৰ চাৰিওপিনে প্ৰদক্ষিণ কৰে, ঠিক তেনেদৰে।
এয়া চোৱা চিত্ৰ দিয়া আছে এইটো চিত্ৰত যদি এইটো ধ্ৰুৱ তৰা হয় হয়নে আৰু এইটো হৈছে কি আমাৰ সপ্তৰ্ষি মণ্ডল এইটো হৈছে সপ্তৰ্ষি মণ্ডল এবাৰ সপ্তৰ্ষি মণ্ডলৰ স্থান হৈছে এইটো ধ্ৰুৱ তৰাৰ পৰা এইটো স্থান অকমান পিছত চাবা সপ্তৰ্ষি মণ্ডলটো ইয়াতে আছে অকমান পিছত চাবা ইয়াতে দেখিবলৈ পাবা আকৌ ইয়াত দেখিবলৈ পাবা এনেকুৱা লাগে যে এই ধ্ৰুৱ তৰাটোক এইটো ধ্ৰুৱ তৰাটোক সপ্তৰ্ষি মণ্ডলে কি কৰি আছে চাৰিওপিনে ধ্ৰুৱ তৰাটোৰ চাৰিওপিনে ঘূৰি আছে পৰিভ্ৰমণ কৰি আছে চিত্ৰ সপ্তৰ্ষি মণ্ডলে ধ্ৰুৱ তৰাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে দৰাচলতে সকলো তৰাকে ধ্ৰুৱ তৰাৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা যেন দেখি যিমান তৰা আছে আকাশত সকলোবোৰ তৰাই কি কৰে পূবৰ পৰা পশ্চিমলৈ গতি কৰে গতিকে এনেকুৱা দেখিবলৈ পোৱা যায় যে বাকী তৰাসমূহ ধ্ৰুৱ তৰাৰ চাৰিওপিনে যেন ঘূৰি আছে কাৰণ ধ্ৰুৱ তৰাটো একেটা স্থানতে আছে গতিকে এনেকুৱা লাগে যে ধ্ৰুৱ তৰাটো একে স্থানতে আছে আৰু বাকী তৰাসমূহে ইয়াৰ চাৰিওফালে যেন প্ৰদক্ষিণ কৰি আছে লক্ষ্য কৰিলে এনেকুৱা দেখিবলৈ পোৱা যায় মন কৰিবা যে ধ্ৰুৱ তৰাক দক্ষিণ গোলাৰ্ধৰ পৰা দেখিবলৈ পোৱা নাযায় সপ্তৰ্ষি মণ্ডলৰ দৰে কিছুমান উত্তৰ অঞ্চলৰ তাৰকাপুঞ্জ দক্ষিণ গোলাৰ্ধৰ কিছুমান স্থানত দেখিবলৈ পোৱা নাযাব পাৰে সো দক্ষিণ গোলাৰ্ধৰ পৰা যিটো ধ্ৰুৱ তৰা আছে সেইটো দেখিবলৈ পোৱা নাযায় নিৰীক্ষণ কৰিবলৈ পোৱা নাযায় আৰু লগতে সপ্তৰ্ষি মণ্ডল আৰু কিছুমান তৰাৰ গ্ৰুপ আছে যিবোৰক দেখিবলৈ পোৱা নাযায় সপ্তৰ্ষি মণ্ডলৰ বিষয়ে জানিলোঁ এইবাৰ হৈছে অৰিয়নটো কেনেকুৱা আমি দেখিবলৈ পাইছিলোঁ এনেকুৱা ৰাইট এনেকুৱা ধৰণৰ তলত আৰু অকমান এনেকুৱা সো অৰিয়ন বা কালপুৰুষ বুলিও যাক কোৱা হয় ইয়াক জাৰকালি ঠাণ্ডাৰ দিনত সন্ধিয়াৰ শেষৰ ফালে দেখিবলৈ পোৱা যায় ইও এটা আন এটা তাৰকাপুঞ্জ তৰাৰ গ্ৰুপ আকাশত দেখা পোৱা মনোমোহা তাৰকাপুঞ্জসমূহৰ ভিতৰত এই অৰিয়ন বা কালপুৰুষ এটা হয় ইয়াতে ৭-৮টা মান উজ্জ্বল ৰঙৰ তৰা আছে আৰু কালপুৰুষৰ অন্য এটা নাম হৈছে চিকাৰী তিনিটা মধ্যৱৰ্তী তৰাই চিকাৰীজনৰ কঁকালৰ টঙালি বুজায় আৰু 4টা উজ্জ্বল তৰাই ইয়াৰ চতুৰ্ভুজ সজোৱা থাকে সো ইয়াৰ ওপৰৰ অংশত 4টা তৰা থাকে আৰু তলৰ অংশত থাকে 3টা ইয়াতো 7টা তৰা থাকে 4টা ওপৰত আৰু তলত 3টা এই চতুৰ্ভুজ সজাওতে 4টা তৰা থাকে আৰু তলৰ কঁকালৰ দৰে অংশ থাকে য'ত 3টা তৰা থাকে আৰু ইয়াৰ আন এটা নাম হৈছে চিকাৰী আকাশৰ আটাইতকৈ উজ্জ্বল তৰা লব্ধকৰ অৱস্থান কালপুৰুষৰ ওচৰত সো আটাইতকৈ যিটো উজ্জ্বল তৰা আছে তাৰ নাম হৈছে লুব্ধকৰ আৰু ই যিটো কালপুৰুষ বা অৰিয়ন আছে তাৰ ওচৰতে থাকে লুব্ধকৰৰ অৱস্থান জানিবলৈ কালপুৰুষৰ মধ্যৱৰ্তী 3টা উজ্জ্বল তৰাক সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা সো যদি তোমালোকে লুব্ধকৰ অৰ্থাৎ যিটো আটাইতকৈ উজ্জ্বল তৰা আছে সেইটো জানিব বিচৰা তেতিয়াহলে কি কৰিব লাগিব যিটো অৰিয়ন আছে অৰিয়নৰ মধ্যৱৰ্তী 3টা উজ্জ্বল তৰাক লগাব লাগিব আৰু এই ৰেখাডালেৰে পূবলৈ চোৱা আৰু ৰেখাডালে এটা অতি উজ্জ্বল তৰাত উপনীত কৰিব এইটোৱে হৈছে লুব্ধকৰ আমি কৰি চাওঁ এয়া চোৱা চিত্ৰ এইটো চিত্ৰত এইটো হৈছে আমাৰ অৰিয়ন ৰাইট এইটো হৈছে অৰিয়ন ইয়াতে কেইটা তৰা আছে 3টা তৰা আছে 3টা তৰাৰ দ্বাৰা অৰিয়ন গঠিত হৈছে আৰু ইয়াতে চতুৰ্ভুজ গঠিত হৈছে 4টা তৰাৰ দ্বাৰা চতুৰ্ভুজ গঠিত হৈছে ইয়াৰে মাজত কি কৰা এনেকুৱা দুটা তৰাৰ মাজত এটা ৰেখা অংকন কৰা আৰু সেইটো ৰেখা পপিনলৈ লৈ যোৱাৰ পিছত এইটো ৰেখা গৈ পেলাই এটা উজ্জ্বল তৰা পাব আৰু এইটোৱে হৈছে লব্ধ ৰেখা অৰ্থাৎ কি কোৱা হৈছে যে অৰিয়নৰ ওচৰত থাকে লব্ধকৰৰ অৱস্থান নিৰ্ণয় কাশ্যপী উত্তৰ আকাশৰ আন এটা বিশিষ্ট তাৰকাপুঞ্জ হৈছে কাশ্যপী ইয়াক জাৰকালি আগ ৰাতিৰ আকাশত দেখিবলৈ পোৱা যায় আৰু ইয়াৰ গঠন হৈছে ইংৰাজী বৰ্ণ W বা M ৰ দৰে দেখিবলৈ পোৱা যায়
ইয়াতে কি কৈছে যে 5ৰ পৰা 10টা তৰাৰে এটা তাৰকাপুঞ্জ গঠন নহয়। আমি যেনেকুৱা চালো 7টা তৰাৰ দ্বাৰা তাৰকাপুঞ্জ গঠন হৈছে, এনেকুৱা নহয়। ইয়াত আৰু তৰা থাকে যিবোৰ তৰা আমি খালী চকুৰে দেখিবলৈ নাপাওঁ। আমি 7টা উজ্জ্বল তৰা খালী চকুৰে দেখিবলৈ পাওঁ, যাৰ কাৰণে আমি ইয়াতে 7টা তৰাৰ কথা কৈছোঁ। আৰু ইয়াতে বহু সংখ্যক তৰা আছে যিবোৰ খালী চকুৰে দেখিবলৈ পোৱা যোৱা নাই। তাৰকাপুঞ্জ গঠন কৰা আটাইবোৰ তৰা আমাৰ সমান দূৰত্বত অৱস্থিত নহয়, এইটোও এটা কাৰণ হয়। কিছুমান তৰা আছে যিবোৰ বহুত দূৰত হয় পৃথিৱীৰ পৰা, সেইকাৰণে আমি মনিব নোৱাৰোঁ আৰু সেইকাৰণে সেইবোৰ আমাৰ দৃষ্টিত ধৰা নপৰে। আমি জানিলোঁ আজিৰ ভিডিঅ'ত তাৰকাপুঞ্জসমূহৰ বিষয়ে, ধ্ৰুৱ তৰাৰ অৱস্থানৰ বিষয়ে। আজি ভিডিঅ' ইয়াতে সামৰোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।